নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী পাৰভিন সুলতানা অৰ্থাৎ সুস্মিতাৰ বিষয়ে। আপোনালোকে হয়তো জানে যে আজি দুদিনমানৰ আগতে সুস্মিতাৰ বিয়া হৈ গৈছে, যাৰ ফলত কেইদিনমান ধৰি তেওঁক বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা হোৱা নাই। আৰু তেওঁ আগলৈ বেহাৰবাৰী আউটপোষ্টত কৰিব নে নকৰে এই কথা বহুতো মানুহে সুধি আছে। আৰু তেওঁক এই প্ৰশ্নটো সোধাত কি কৈছিল মই আপোনালোকক দেখুৱাই দিছোঁ। আকৌ কেতিয়া বেহাৰবাৰী আউটপোষ্টত দেখা পাম, আশা অপেক্ষা কৰি আছোঁ আপোনালৈ। হয়, নিশ্চয় মোৰ বেহাৰবাৰীখন মই এৰিব নোৱাৰোঁ, কৰিম, কিন্তু বৰ্তমান কিছু সময় মই ঘৰখনৰ লগত এডজাষ্ট হ'বলৈ অলপ সময় বিচাৰিছোঁ। তো কিছুদিন আপোনালোকে দেখা নাপাব, আৰু যেতিয়া দেখা পাব মই নিশ্চয় আপোনালোকক জনাম। গতিকে আপোনালোকে শুনিলে তেওঁৰ কথা। তেওঁ কিছুদিনৰ পিছত পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি আহিম বুলি কৈছে। বন্ধুসকল, পিছৰ খবৰটো হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিষয়ে। সৰ্বানন্দ সোণোৱালে ৰিচেণ্টলি টুইটাৰত 1 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে, আৰু তেওঁ অসমৰ দ্বিতীয়জন ব্যক্তি হৈ পৰিছে যি টুইটাৰত 1 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত পোনপ্ৰথমবাৰৰ বাবে 1 মিলিয়ন ফলোৱাৰ্ছ কৰিবলৈ সক্ষম হৈছিল। বন্ধুসকল, আজি ভিডিঅ'টোত ইমানে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।